হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি ভিডিঅ'। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিব। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই ক'বলৈ যোৱা বিষয়টি হৈছে আটাইতকৈ মূল্যৱান ৰত্ন হীৰা। হীৰা ইয়াৰ উজ্জ্বলতা, চিকমিকনি তথা কঠোৰতাৰ বাবে বিখ্যাত। প্ৰকৃততে হীৰাৰ আচল ৰং হৈছে ক'লা। ক'লা ৰঙৰ আৱৰণৰ পৰা অমূল্য ৰত্নলৈ পৰ্যবসিত হোৱাৰ যোগ্যতা কেৱল হীৰাইহে পোৱা যায়। ভাৰতৰ বিখ্যাত হীৰা কোহিনুৰ, যাৰ অৰ্থই হৈছে সম্পূৰ্ণ পৃথিৱীৰ প্ৰকাশ বা পোহৰ। 1850 চনত ভাৰতৰ পৰা কোহিনুৰ লণ্ডনলৈ লৈ যোৱা হয় আৰু 1937 চনত ব্ৰিটিছ ৰাণী এলিজাবেথৰ শিৰৰ মুকুটত সংযোগ কৰা হয়। বিশ্বপ্ৰসিদ্ধ হীৰা জেকব নিজামৰ হাতত আছিল আৰু তেওঁ এইটোক এটা পেপাৰৱেট হিচাপে ব্যৱহাৰ কৰিছিল। উপহাৰ, প্ৰেম, প্ৰতিষ্ঠা আদিৰ প্ৰতীক হীৰাক সঞ্চয় তথা বিনিয়োগৰ বাবে ব্যৱহাৰ আজিও কৰি অহা হৈছে। ভাৰতৰ প্ৰসিদ্ধ হীৰা কোহিনুৰ আজিও ব্ৰিটিছৰ তাজত বিদ্যমান। ঐতিহাসিক তথ্য মতে কোহিনুৰ হীৰা দক্ষিণ ভাৰতৰ গোলকোণ্ডা নামৰ খনিত পোৱা গৈছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। নমস্কাৰ।